নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি হৈছে সৰস্বতী পূজা আৰু বহুত দিনৰ মূৰত মানে এনেকৈ মেকআপকণ লগালেই মানে অলপ অশান্তিও পাওঁ। আৰু কিয় জানেনে, মই মানে মেকআপ লগাই একদম বেছিয়ে বেয়া পাওঁ। উপায় নাপায়, কেতিয়াবা ক'ৰবাত যাব লাগিলে অকণমান লওঁ। আৰু এয়া মই মেকআপ ষ্টাৰ্ট দিলোঁৱেই আৰু বহুত দিন মেকআপ লগোৱা নাই জানেনে। মোৰ মেকআপ প্ৰডাক্টবিলাক এনেই আছে, যিহেতু মই ক'তো যাব পৰা নাই আৰু ক'তো কাকো মেকআপ কৰিব পৰা নাই, যিহেতু ইমান সৰু আছে সেইকাৰণে এতিয়া ষ্টপ হৈ আছে কামবিলাক। আৰু বহুত দিনৰ মূৰত সেইকাৰণে অকণমান মোৰো নিজৰে লগাব মন যায়। সকলোৱে আজিকালি মেকআপ অকণমান ওলাই গ'লেই লগায় আৰু লগাব লাগেও দিয়কচোন, ধুনীয়া হৈ থাকিব লাগে। আৰু এয়া মোৰ লুক চাওকচোন কেনেকুৱা লাগিছে। চিম্পল এটা মেকআপ কৰিছিলোঁ আৰু কাপোৰযোৰৰ সৈতে মোক ভাল লাগিছে নে কমেণ্ট কৰি জনাবচোন। মই মানে এনে চিম্পলকৈ থাকি বেছিয়ে ভাল পাওঁ, মানে মেকআপ চেকআপ তেনেকৈ লগাই ভাল নাপাওঁ। আৰু কাপোৰযোৰ মোৰ নহয় দেই, কিন্তু কাপোৰযোৰ হয় মোৰ মাৰ, মানে মানুহজনৰ মাৰ আৰু মানে একে কথা আৰু মোৰে মাৰ পৰা খুজি আনিছিলোঁ। আৰু মই তেনেকৈ মেখেলা চাদৰ পিন্ধিবই নাই, কিন্তু মাৰ কালেকশ্যনবিলাক বহুত বেছি ধুনীয়া, ভাল লাগে আৰু এইযোৰ কাপোৰ মোৰ বহুত বেছি ভাল লাগে। আৰু এয়া ইভানৰ লুক চাওকচোন, সি কিমান ফূৰ্তি ক'ৰবাত ওলাই যাব লাগিলে। নেক্সট এয়া বাইদেউজনীৰ ঘৰলৈ আহিলোঁ, যিহেতু বাইদেউজনীৰ লগত যাম। উঠাই দিয়া। ৱাও, কি কিউট লাগিছে। ব'লা ব'লা আমি ফটো উঠাই দিম, ব'লা ব'লা। তোমাক কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। এয়া চাওকচোন, আমাৰ টিকলিজনীয়ে ইমান ধুনীয়াকৈ মেখেলা চাদৰযোৰ মানে পিন্ধাই দিছে মাকে। অকণমান ময়ো হেল্প কৰি দিলোঁ আৰু তাইক কিমান মৰম লাগিছে। ক'ত যাবা এতিয়া? পূজাত যাবা? অঁ, ৰ'বা দেই, মই ফটো উঠাই দিওঁ। এতিয়া তাই যাব প্ৰথমে তাইৰ স্কুলখনলৈ, আৰু স্কুলখন একদমেই ওচৰত। আহিলে আমি একলগত গোটেইকেইটা যাম স্কুলৰ পৰা আহিলে। আৰু দুয়োটাকে ইমান বেছি কিউট লাগিছে নহয়নে, ইয়েলো পিন্ধিছে। নেক্সট এয়া আমি আহিলোঁ আমাৰ পূজাস্থলীলৈ আৰু আহি দেখিলোঁ দেও এতিয়াহে আহিছে, পূজা আৰম্ভ কৰিছেহি মাত্ৰ। আৰু আমাৰ ইয়াত 4খনমান পূজা একদম ওচৰা ওচৰিকৈ হয়, সেইকাৰণে মানুহৰ অকণমান প্ৰভাৱটো কম হয় আৰু ভাল লাগে। অকণমান মানুহৰ ভিৰ ভাৱটো কম হ'লে, বেছি মানুহ হ'লে অকণমান দিগদাৰ, ভিৰ ভাৱ হ'লে বেছি দিগদাৰ হয়। আৰু এয়া ঠাইখিনি ধৰিব পাৰিছে চাগে, আমাৰ মনসা মন্দিৰৰ ওচৰতে। আগৰ ভিডিঅ'টোত দেখিছিলে মনসা মন্দিৰৰ মই পূজা ভিডিঅ' দিছিলোঁ এটা আগৰটো চেনেলত। আৰু এয়া অকণমান আমি বহি লৈছোঁ ইয়াতে, যিহেতু পূজা আৰম্ভ হৈছে মাত্ৰ। ইয়াতে আমি সেৱা কৰি ঘৰলৈ যাওঁ নেক্সট, আৰু পিছত আহিম। এয়া ফটো ছেশ্যন চলি আছে অকণমান ওপৰত দুয়োটাৰ। এয়া ফটো উঠোৱালোঁ ওপৰত, আৰু খুব বেছি গৰম, এইবাৰো শুই গ'ল, বৰ দিগদাৰ হৈছে। আৰু এতিয়া আমি যাম ৰ'ব, মানে পুষ্পাঞ্জলি দিব সময় হৈছে, যাওঁ। গৈ পিনে দেখুৱাই আছোঁ, দেখিছেনে ইমান ধুনীয়াকৈ থৈছে। নন্দু খামু দি থৈ যাম, পিছত অকলে থৈ যাম। হয় নেকি? মই যাব নালাগে, মই পূজাত যাব নালাগে। হয় নেকি? ব'লাচোন ব'লাচোন, আগে আমি ভিতৰত যাওঁ, কাপোৰ চেঞ্জ কৰি লওঁ ন। অঁ, এয়া তাইক দেখিছেনে, কথা মানে ইমান মৰম লাগে কথাবিলাক তাইৰ। প্ৰসাদ দি আছে, প্ৰসাদ দিব, মই লৈ আহোঁ নেকি, নক'ব। বাইদেউ ফোন কৰিছে, বাচ্ছাবিলাকক ইমান ধুনীয়াকৈ খেলি আছে, আৰু ইহঁতক খেলিব পালেনো কি লাগে ন। এইটো দাদা দৌৱে। আমি পূজাৰ পৰা আহিলোঁ, ভিডিঅ'টো তাত কমপ্লিট কৰা নহ'লে। আৰু আহি এতিয়া আমি ওপৰত খুৰাই সুন্দৰকৈ টেঙা কাটি আছে, মানে বগৰী কাটি আছে। আৰু টেঙা বোলা বস্তুটো লগ হৈ খাই খুব বেছি ভাল লাগে, আৰু ভগাইও দিছে। বহুত বেছি প্ৰিয় মোৰ টেঙা বোলা বস্তুটো, ৰাতি হ'লেও মই খাব পাৰোঁ, মানে খুব বেছি ভাল পাওঁ। গনচিৰিকা আহা জপিয়াই খুটি খুটি চাৰ খোৱা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে ভিডিঅ'টো চাব দেই। আজিলৈ আহিছোঁ, বাই বাই।